এটা নন পলিটিক্যাল অর্গানাইজেশন হয়। আমি 7 তারিখ ফেব্রুয়ারিত এই সংগঠনটো আমি শপত লৈ এটা এডহক কমিটি আমি গঠন কৰিছোঁ। যিমান মাৰ্টিয়াৰ্ছ আছে তাত আমি হোমেজ দি পেলাই আমি শপত লৈ পেলাই এইটো আমি সংগঠনটো ফৰ ছেপাৰেট বড়োলেণ্ড আমি এই সংগঠনটো আমি জন্ম দিছোঁ। এই সংগঠনটো এটা নন পলিটিক্যাল অৰ্গেনাইজেশ্যন হয়, কিন্তু কালি কিছুমান মেম্বাৰ্ছ আমি জনামতে কিছুমান মেম্বাৰ্ছ ফ্ৰম অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন তাতে মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। কাৰণ আমি প্ৰেছ মিটতে আমি এইটো আমাৰ এইমছ এণ্ড অবজেক্টিভছটো ব্যাখ্যা কৰিবলৈ আমি বিচাৰিছিলোঁ, কিন্তু তাতে ইহঁতে আমাক সোধাও নাই, আমাৰ লগত ডিছকাশ্যনো কৰিব কিবা আমাৰ লগত কথাই পতা নাছিলে। ডাইৰেক্ট আহি পেলাই আমাক এটাক কৰিলে। তাৰপিছত ভেণ্ডেলাইজেশ্যন হ'ল, এছল্ট হ'ল, আমাৰ এজন মেম্বাৰ ইনজৰ্ড হ'ল। সেইকাৰণে আমি এই ইনচিডেণ্টটো কণ্ডেম কৰোঁ আৰু আমি ৰাইজসকলক, বড়ো ৰাইজসকলক আমি এইটোৱে এটা অনুৰোধ কৰোঁ যে মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে আমাৰ অৰ্গেনাইজেশ্যনৰ বিষয়ত, যে কোনো পলিটিকেল লিংক আছে নেকি, কি আছে নেকি। মই এইটো ক্লেৰিফাই কৰোঁ আজি এই মিডিয়া মাধ্যম দি যে আমাৰ বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন এটা জাতীয় ষ্টুডেণ্টছ ইউনিয়ন হয়, এটা জাতীয় সংগঠন হয়। তাতে ছাত্ৰবিলাকে বড়ো ইছ্যু যোনটো আমাৰ ছ'চিঅ' পলিটিকেল ছ'চিঅ' ইকনমিক ৰাইটছ আছে, যোনটো আমাৰ কনষ্টিটিউচনেল ৰাইটছ আৰ্টিকল 2 to 3 এইটো মেনশ্যন কৰা আছে। UN ডিক্লেৰেশ্যনত যোনটো ইণ্ডিজিনিয়াছ পিপলছ ৰাইটছ, যোনটো আমাৰ ফৰেষ্ট ৰাইটছ, লেণ্ড ৰাইটছ, আমাৰ ছেপাৰেট হোমলেণ্ডৰ ৰাইটছ যোনটো আছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত, সেই মাধ্যম দি আমি এই আন্দোলনটো ষ্টাৰ্ট কৰিব বিচাৰিছিলোঁ। এই সংগঠনটো আমি জন্ম দিছোঁ। ডিফেন बर'खौ जोङो खावलायो जे जोङो खुनु एना एनि जानो लुगैयाखै। नोंथांमोनहा जुदि जोंजों सावरायनो लुगैदोंबा जों वेलकाम। नोंथांमोनहा जोंखौ माबा मोनसे साजेसन होनो लुगैदोंबा जों वेलकाम। नोंथांमोनहा गाज्रि मोनदोंबा जोंखौ बुजायनो थाखाय जों वेलकाम। आरो एबसुल' नङा, BSUआबो जोंजों लोगोसे जोंखौ साजेसन होनो लुगैदोंबा जों वेलकाम। जों मोनसे नन पलिटिकेल अर्गेनाइजेशन जानानै जोङो बेखौनो रायजो राजाखौ खावलायो जे जोंनि हारिया दा बिसिबां गाहायाव थांखो। साख्रि आवलाफोरनाव सोंहै, साख्रि आवलाफ्रा मिथिगौ। स्टुडेन्टसफोरनाव सोंहै, स्टुडेन्टसफ्रा मिथिगौ। साख्रि आवलाफ्रा डिपार्टमेन्टआनो गैला, डिपार्टमेन्टफ्रानो उथुल फुथुल जाजोब्बाय, स्टुडेन्टसफ्रा आनएमप्लयड जाजोब्बाय। बेफोर रियेल इस्युनि थाखाय जों नांनो नागिरदों बर' हारियाव। दिनै जोंखौ जोंनि समाजाव जोंखौ जुदि माबा मोनसे खैसाराव फान्दायनो नागिरदोंबा आं एभ्रि पलिटिकेल अर्गेनाइजेशनखौ आङो सांग्रां जानानै थानो थिनो जे जोंखौ खुनु पलिटिकेल मोनसे एजेन्डानि थाखाय बाहायनो नाङा। जों बेखौनो रायजो राजाफोरनिफ्राय खावलायो। गोजोन उद्देश्यটো আমাৰ बड'फा उपेन्द्र नाथ ब्रह्म যে তার আইডিওলজি, তার ভিজন যে এদিনে মানে আমার বড়ো সমষ্টি বড়োসকলে এটা হোমলেণ্ড থাকিব। আপুনি জানে ইণ্ডিয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, তাতে বিহাৰী আছে, বিহাৰীৰ কাৰণে বিহাৰ আছে, এজন পাঞ্জাবীৰ কাৰণে পাঞ্জাব আছে, এটা এটা ঘৰ আছে চবৰ। কিন্তু আমাৰ বড়োসকলৰ আমাকো এটা ঘৰ লাগে, যোন ঘৰৰ নামটো হ'ব বড়োলেণ্ড। সেইকাৰণে আমি এই সংগঠনৰ মাধ্যম দি ফৰ দ্য ছেপাৰেট মুভমেণ্ট আমি এইটো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। আৰু এই আন্দোলনটো নন ভাইলেন্স ডেম'ক্ৰেটিকেলি এইটো প্ৰচেছ হ'ব আৰু এইটো ষ্টাৰ্ট হ'ব। আৰু আমি ৰাইজসকলক এইটোৱে আহ্বান জনাইছোঁ যে
আমার উদ্দেশ্যটো পিওর আৰু আমার উদ্দেশ্যটো একদম সেক্রেট হয় যে আমি এটা উপেন্দ্রনাথ ব্রহ্মর আইডিওলজি দিয়ে আমি চলো আমার সংগঠনের মটোটো হল जों बर' মানে আমি बर' উপেন্দ্রনাথ ব্রহ্মই কৈ গৈছিলে যে বড়ত মই কৈ দিওঁ এইটো যে रोदायावबो आं बर' हारायावबो आं बर' मेलेमावबो आं बर' थैयावबो आं बर' जानायावबो आं बर' लोंनायावबो आं बर' जोंनि आइडेन्टिटी जोंनि कालचार जोंनि सेफगार्डनि थाखायनो जोंनि राव हारिनि थाखायनो जोङो बे फाइटखौ नांनो नागिरदों बे उद्देশ্যजोंसो जोङो थांनो नागिरदों जों रावबो डिफारेन्ट अर्गेनाइजेसनफोरजों खुनु क्लेश जानो लुगैया जों मोनसे नन पलिटिकेल अर्गेनाइजेसन जोंजों सोरबाहा माबा मोनसे दुखु मोननाय दंबा जोंजों सावरायफैनो हागोन जों सावरायगोन जोंखौ अबेबा पलिटिकेल अर्गेनाइजेसना सुखुवाखैबा जोंजों रायज्लायफैनो हागोन जोंखौ मोजां मोनदोंब्ला जोंनि उद्देশ্যखौ सापर्ट खालामबा जोंनि अर्गेनाइजेसनखौ फैनानै जोंखौ सापर्ट होनो हागोन एनि पलिटिकेल अर्गेनाइजेसन जोंखौ सापर्ट होनो हागोन एनि स्टुडेन्ट अर्गेनाइजेसन एनि जातीय संगठन जोंखौ सापर्ट होफैनो हागोन जोंहा मोनसे इनक्लुसिभ अर्गेनाइजेसनसो जों हारिखौ रैखाथि आरो खौसेथि लाबोनोसो जों बे संगठनखौ दादों जोंनि संगठना थांनाय फैगोन बोसोराव जोङो खौसेथि लाबोनो थाखायसो जोङो बेखौ दानाय जादों